Oh. Kothiya nage. Thada loya dange phal. নমস্কাৰ মই অৰ্পণ গগৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল অৰ্পণ গগৈ ব্লগজলৈ আশা কৰোঁ আপোনালোক সকলোৱে ভাল যেহেতু খেতিয়কৰ ঘৰলা তাতে ঘৰ নভুই বুলি আজি মই ভাবিলোঁ এটা ব্লগ বনাওঁ যাতে আপোনালোকেও চাই ভাল পায় আৰু চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে সহায় সহযোগ কৰিলেহে মই আগবাঢ়ি যাব পাৰিম আৰু তাতে ঘৰ যেতিয়া নেকি নভুই ওচৰ খুৰা এজনে পথাৰত হাল বাই আছে যাওঁ তেওঁ চলে ট্ৰেক্টৰখন খোজোঁগৈ যদি চলাবলৈ দিয়ে এপাক চলাম আৰু যদি চলাবলৈ নিদিয়ে তেওঁকে দেখুৱাম বাৰু ভালকৈ নাজানো কিন্তু এনেই চলাই চাম কেনেকুৱানো লাগে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে এয়া ইতিমধ্যে প্ৰায় হাল বাই হৈ গৈছে মই গাহৰি দানা চানা দি কিনি আহিছোঁ এয়া হাল বায়ে আছে এতিয়া খোজোঁ দিয়ে নে নিদিয়ে চাওঁ যদি দিয়ে চলাম যদি নিদিয়ে নচলাম আৰু মই চলাম এবাৰ সুধিলে ক'লে আপুনি মালকত পাতি ল'ব মা বৰ বেছি দেৰিও ট্ৰেক্টৰখন নচলালোঁ কাৰণ মই ভালকৈ চলাবও নাজানো আৰু ঘৰলৈ মাতিলে মায়ে কিবা নিয়ম এটা কৰিব লাগে বোলে পথাৰত গৈ কিনি তো নিয়মটোৰ কাৰণে এনেকৈ মধুৰিয়া কচু তাৰপিছত তিতা ফুলৰ গছৰ আগ এনেকৈ কিবা কিবি লৈছে তাৰপিছত কিবা এটা নিয়ম এটা কৰিব লাগে বোলে নিয়মটো কৰি লওঁগৈ ব'লকচোন আপোনালোককো দেখাওঁ আৰু আপোনালোকৰ ফালে যদি হয় এনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব মূৰ্খটো সেই চুপটো দেখা বোকা কঠীয়া নাগে ঠেৰা লৈয়ে দাঙি এইফালে গামোচাখন ডিঙিত ভালকৈ লৈ লওঁ আকৌ বোকাই লাগিব এতিয়া এটিপা লৈ আহিলে হ'ব তোৰ জোখা সেইভাগে লৈ আহ মুঠি ভালকৈ সমানকৈ লওঁ সেইবোৰ এগাগীয়াকৈ নল'বি আৰু সেইবোৰ সমান হ'ল সেইকেইডাল সমানকৈ ল'লে হ'ব সেই প্ৰথমতে ভগৱানক কৈ লওঁ আকৌ গুৰুক দিম ভকতক দিম নিজেও খাম বুলি ক ৰুই দে এতিয়া হেঙাকৈ ৰুই দিবি অকণ হ'ব দে আৰু বুকুচা ৰুই দিয়া হৈ যাব চাহপানী ঠাণ্ডা হ'ব এতিয়া হ'ব দে সেইকেইডাল তাত থৈ প্ৰায় গৰুহাল বিলুপ্ত তাৰ মাজতে এয়া গৰুহালেৰে হাল বাই আছে পথাৰত দেউতাই এয়া গৰুহালেৰে হাল বাই আছে খন্তেক সময়ৰ পিছতে ৰোৱনী আহিব ৰোৱনী আহি ৰুবহি আৰু এয়া
আহি ৰোৱনীয়ে ৰুই আছেহি, প্ৰায় আধা ভাগেই পালেহি। মই ঘৰলৈ গৈছিলোঁ কিবা এটা কামত, এয়া গাঁৱৰে আপাহঁতে ৰুই প্ৰায় কমপ্লিটেই কৰিলে আৰু আধা ঘণ্টা 1 ঘণ্টামানত কমপ্লিট হ'বগৈ লাগে। তাতে ৰ'দটো ওলাইছে লাহেকৈ, কি হয় আৰু বেছি দেৰি নাই বাৰু, হ'বগৈ সোনকালে। তুলি আছোঁ। পথাৰৰ পৰা আহি ইমান টোপনি ধৰিলে, মই একো ভিডিঅ' চিডিঅ' বনাবলৈ মন নগ'ল। আহি শুই গ'লোহি। মাহঁত কেতিয়া আহিলে মই সেইবোৰ গম নাপাওঁ। মাক সুধিছোঁ তেতিয়া অহাৰ পিছত, শুই উঠাৰ পিছত বোলো মানুহবোৰ, মায়ে কৈছে মানুহে ভাত পানী খাই ঘৰলৈ গ'ল। আৰু ময়ো ভিডিঅ'টো বেছি দীঘলেই নকৰোঁ, আৰু যোনে যোনে ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ নতুন নতুন ভাল ভাল ভিডিঅ' আহিবলৈ গৈ আছে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।